everyone and welcome to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আজি এটা জাস্ট ৰেন্ডম ব্লগ, একেবাৰে প্ল্যান নাই, একো নাই, এনেই ভাবিলো এনেই এটা ব্লগ এটা বনাও। কিন্তু এই ব্লগটো আসলতে মই কালি এই ব্লগটোত যিখিনি আছে এই গোটেইখিনি মই কালি গধূলি কৰা কাম, মই জাস্ট ষ্টাৰ্টিংটো এতিয়া কৰিছো। মানে কি হল এইকেইদিন যিমান পাৰো সিমান মই এই মাহটোত ট্ৰেভেল বহুত কৰা হল। আমি ঢকুৱাখানা গলো, শিৱসাগৰ গলো, সোণাৰী গলো, যোৰহাট গলো। গতিকে ইয়াত ঘূৰি আহি পোৱাৰ পাছত মই কেইটামান ফটোশ্বুট কৰিলো, 3টামান ফটোশ্বুট কৰিলো আৰু এখন বিহুৰ অনুষ্ঠান আছিল সেয়া কৰিলো। কৰাৰ পিছত মই ডিসাইড কৰিলো যে নেক্সট কেইদিনমান মই ঘৰত থাকিম, মানে ৱৰ্কআউট কৰিম, অকল জিমলৈ যাম আৰু বাকী ঘৰত থাকিম, কাৰণ ৰিধিক অকণমান সময় দিয়াটো প্ৰয়োজনীয় হৈ আছে। গতিকে মই ঘৰতে আছিলোঁ আৰু ঘৰত থাকোঁতে কিবা অকণমান চটপটা কিবা মছালেদাৰ খাবলৈ মন গ'ল। কিন্তু কালি ৰাতি যেতিয়া সেই প্লেনটো কৰিবলৈ ল'লোঁ, কথাটো হ'ল যে সেই সময়টোত মায়ে গুণোৎসৱৰ কাৰণে কিবা কিবি লিখি আছে, মা বিৰাট বিজি গুণোৎসৱৰ কামত, আৰু ৰিধি মনৰ লগত আছে যদিও কথাটো হৈছে মই য'ত থাকোঁ তাই সেইখিনিতে থাকিব, গতিকে তাইক আঁতৰাই ৰখাটো পচিবল নহয়। গতিকে মই ভাবিলোঁ বনাবলৈ লৈছোঁ চলে ভটোৰে, একদম চিম্পলকৈ ঘৰতে চলে ভটোৰে বনাবলৈ লৈছোঁ। কিন্তু চলে ভটোৰে ৰেচিপিটো ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু গৈ দ্য আল্টিমেট কুক হ'ল গৈ ৰিধি। মানে আৰু বহুতে ৰিধিৰ ভাল নামটো সোধে যে, ৰিধিৰ ভাল নামটো হৈছে আমাইৰা কাকতি। গতিকে আমাৰ আমাইৰা উৰফে ৰিধি হ'লগৈ কুক, মই তাইৰ হেল্পাৰ হৈ থাকি গ'লোঁ। এনেকুৱা কাণ্ড কৰিলে ছোৱালীয়ে, মোৰ গোটেই হলটো, ডাইনিং টেবল হল চবফালে আটা হৈ গ'ল, মোৰ মুখে চুখে আটা হৈ গ'ল। কিমাননো কৈ থাকিম, দেখুৱাই দিওঁ বলক, লেটছ গো। এয়া আমি ল'লোঁ আটা, এয়া আটা দিলোঁ আমি, ধৰা এনেকৈ ধৰা, দিয়া বঢ়িয়া, আৰু দিয়া এখন গোটেইখন একেই হ'ব। এতিয়া চলা ভটোৰা কি হয়গৈ নাজানো, আৰু কিবা হ'ব আৰু। দৈ আৰু চুজি, টেঙা দৈ আৰু চুজি। দৈ দিছিলোঁ মই তিনি চাৰি চামুচ, দৈ দিছিলোঁ 3-4 চামুচ। আৰু এতিয়া তাইক আঁতৰাই দিলেও তাই নাযায়, কিন্তু বনাব লাগিবই, উপায় নাই। ইফালে তাই খিচিৰিটো তাত পাতি থৈ আহিছোঁ, ইও নকৰিবা এনেকৈ। এতিয়া টেঙা দৈ আৰু চুজি মই অলপ সময়ৰ কাৰণে ফাৰ্মেণ্ট কৰি থৈছিলোঁ। এতিয়া এইখিনি সানি দিয়া অলপ সময়ৰ কাৰণে ফাৰ্মেণ্ট কৰি থৈছিলোঁ নহয়। এইটো সানা, এয়া চোৱা, এয়া কি হৈ গ'ল চোৱা। তাৰপৰা আৰু অলপ মোক দি দিয়া, অলপ দিয়া। টেঙা দৈ আৰু চুজি লৈছিলোঁ মই ডাঙৰ চামুচেৰে 4 চামুচ আৰু দৈ 3 চামুচ। সেয়া মিক্স কৰি পেলাই মই অলপ সময়ৰ কাৰণে থৈ দিছিলোঁ। আৰু তাৰ পাছত এতিয়া তাৰ লগত মই আটা মঠিছোঁ। নৰ্মেলি ভটোৰে বনাবৰ কাৰণে আপোনাৰ ময়দা লোৱা হয়, কিন্তু মই ময়দাটো যিমান পাৰোঁ সিমান এভইড কৰোঁ, সেইটো কাৰণে তাৰ ঠাইত মই আটাই লৈছোঁ। হয়তো অকণমান কম ফুলিব বা টেষ্টটো হয়তো অকণমান বেয়া হ'ব, কিন্তু স্বাস্থ্যৰ কাৰণে ময়দাতকৈ আটা ভাল। আৰু এয়া মোৰ কামিলা ছোৱালী, তাই কোনো ফালে নাযায়, গতিকে বনোৱাৰ প্ৰিপাৰেশ্যনটোও আধা কৰি ল'লোঁ। গতিকে ভাবিলোঁ যে বনাই পেলোৱাই ভাল, উপায় নাই। আৰু এতিয়া ইয়াত মই এড কৰিম পানী। এইটো আপোনালোক দেখুৱাইছোঁ, মিশ্ৰণটো এনেকুৱা ধৰণৰ হৈছে। এইখিনিত ইয়াত আছে দৈ, আটা আৰু চুজি, আৰু এতিয়া ইয়াত ঢালিম পানী। মা এইফালে চোৱা, তুমি সেইফালেই থাকা, এফালে নাহিবা ভাই। এতিয়া এইখিনি ভালদৰে মঠি ল'ব লাগিব। মই এফালে মঠিম আৰু ছোৱালীয়ে এফালে মঠিব। মা গুণোৎসৱৰ কামত বিৰাট বিজি, গতিকে এতিয়া ৰিধিক মোৰ পৰা আঁতৰাই থোৱাৰ কোনো অপশ্যন নাই। তোমাক আকৌ গা ধুৱাব লাগিব মই এতিয়া শোৱাৰ আগতে, গম পাইছানে? একদম উৎপাতৰ ফলত এটা বস্তু দিবলৈ মই পাহৰি গ'লোঁ, আৰু সেইটো হৈছিলে, আনিও থৈছিলোঁ বেকিং ছ'ডা। বেকিং ছ'ডা দিলেহে ফুলিব, মনত ৰাখিব, বেকিং পাউডাৰ নহয়, বেকিং ছ'ডা। মোৰ চামুচ কিবা হৈ গৈছে, মই পাত্তাই পোৱা নাই ক'ৰ বস্তু ক'ত কি আছে। বাদ দিলোঁ, ইয়াতে অলপ উলিয়াই লওঁ। আৰু এতিয়া অকণমান মঠিছিলোঁহে, গতিকে মিক্স হ'ব বুলি ভাবিছোঁ, আৰু ইয়াতে দি দিওঁ, যি হ'ব হ'ব। আৰু অলপমান বেকিং ছ'ডা, আৰু মই যেনেকৈ চলে ভটোৰে বনাওঁ, মই সেইটো ৰেচিপিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মামা হাই, এইখন কি হ'ল? টেবুলখন এইবোৰ কোনে কৰিলে? চাফা কৰা, এইবোৰ তোলা। তো এতিয়া ডোটো ভালদৰে মাৰি ল'ব লাগিব, একদম চফ্ট হয়, আৰু ঠাণ্ডা পানীৰে এই
ডোটো মাৰি পেলাই কিন্তু মই আকৌ এবাৰ কওঁ ময়দাৰে যদি বনায় তেনেহ'লে একদম সোৱাদযুক্ত হয় কিন্তু আমি আটাৰে বনাইছোঁ কাৰণে টেষ্টটো অলপ বেলেগ হ'ব বাট অ'কে স্বাস্থ্যৰ কাৰণে ভাল হয় তুমি মোক আটা মঠিবলৈ দিলে মই আটাখিনি মঠো আৰু এইটো কি হৈছে ভাল হ'ল হাতত লাগি গ'ল ভাল পালোঁ কোনটো মায়ে কৰিব ৰ'বা দেই কি কৰিছা অ' ভাত বনাইছা অ' বনাব জানিছানে বনাবলৈ কষ্ট হৈছে কষ্ট হৈছে খাবলৈ দিবানে আমাক ক'ত সোমাইছা আমাক খাবলৈ দিবানে চেচ আৰু মই গম পাই গৈছোঁ যে ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তাই মই পাকঘৰত সোমালে মুড়ি আৰু আটাখিনি মিক্স কৰি দিলে ঐ তাই দি খানা বনাইছে এই অৱস্থা বাবা ভাল লাগিছেনে তুমি কুকিং কৰি ভাল পোৱা তুমি আটা ভাল পাইছা কি কৰিলা চোৱাচোন এইবোৰ কি কৰিলা এইবোৰ কোনে চাফা কৰিব ই ভগৱান এইবোৰ কৰিয়ে ফূৰ্তি পায় গতিকে খেলাৰ নামত অকণমান সময় এনেকেই থাকে কি কৰিছা এৰি কি কৰিছা বি খানা বনাইছা নাখানিবা গাত সানিব নাপায় এতিয়া তুমি হে ভগৱান তুমি কি ৰান্ধিছা কিবাকে যেনে তেনে মই ডোটো কমপ্লিট কৰি ল'লোঁ তাই সেইফালে নিজৰ কাম কৰি আছে আৰু মই নিজৰ কাম কৰি আছোঁ মই ডোটো কমপ্লিট কৰি ল'লোঁ মায়ে পিছফালৰ পৰা চাবলৈ আহিছে আধা আধি ওলাই আপোনাৰ ডিঙিটো কাট খাই আছে সুধা মানুহজনী ওলাইছে মায়ে চাওক কি আহক নাতিয়ে কি কৰিছে সেয়া চাওক চেফ হ'ব হা বেলা নাই মঠিছে চেফ হ'ব ছোৱালী এতিয়া এই ডোটো যে বনালোঁ এই ডোটো আমি অকণমান সময়ৰ কাৰণে ঢাকি থ'ব লাগিব বেছি সময় নালাগে অকণমান সময়ৰ কাৰণে সেইখিনি সময়লৈকে মই ভাতৰেটো ৰেডি কৰি ল'ম আৰু এনেকুৱা এখন কাপোৰেৰে বা কোমল ৰুমালেৰে ইয়াক ঢাকি পেলাই আপুনি অকণমান সময়লৈ ৰাখি দিব গতিকে মই ৰাখি দিওঁ তুমি কি কৰিছা কি পু ৰাইট নাও উই লুক লাইক দিছ চুমু দিয়া ক'ত গৈছা আৰু তাই এতিয়া চাফা কৰিবলৈ গৈছে সেইখিনি নালাগে হ'ব তুমি সেইখিনি চাফা কৰি নোখোৱালেও হ'ব মোক হৈ যাব নাযাবা পৰি যাবা সেইফালে পৰি যাবা তাইক মই চাফা কৰিবলৈ কৈ পাইছিলোঁ ভুলতে এতিয়া চাফা কৰিছে চেচ ৰিধি মানুহ আহা তুমি তোমাৰ মাম খাব হ'ল আহা ৰাতি ৰিধিক ৰাতি মই খিচিৰি দিওঁ গতিকে তাইক এতিয়া খিচিৰি দিম যিমান পাৰোঁ পাচলি চাচলি ইনক্লুড কৰি দিওঁ আৰু ঘি ভেৰি ইম্পৰ্টেণ্ট তাইক ঘি মই দিওঁৱেই অকণমান গতিকে খিচিৰিৰ লগতে মিলাই অকণমান ঘি এয়া তাইক খুৱাই লওঁ তাৰপিছত তেনেকুৱা লগ পাই আছে নেক্সট পাৰ্ট 2 হ'ল যে এতিয়া মই নহ'ব ময়ো গৈ পেলাই ৰিধিক খুৱাই লওঁ তাৰ পাছতে বাকীখিনি কৰিব পাৰিম নহ'লে মোৰ গোটেই ঘৰৰ অৱস্থা নাইকিয়া হৈ গতিকে তাইক খুৱাই তাৰপিছৰখিনি বনাবলৈ আহি আছোঁ তেতিয়ালৈকে আমাৰ আটাখিনিও যেনেকৈ থৈছোঁ তেনেকৈ থাকি যাব এই কাবেলি বুট বইল কৰোঁতে কি কৰিব জানে কাপোৰ এখনত কেইটুকুৰামান ইলাচি লং ডালচেনি দিব পাৰে মই নাই দিয়া তাত অকণমান চাহপাত দিব আৰু সেই চাহপাত দি টোপোলাটো গাঁঠি মাৰি তাত দি দিব আপুনি টি বেগৰ ইউজো কৰিব পাৰে আৰু তেতিয়া ইয়াৰ পৰা যিটো চাহপাতৰ ৰং ওলাব সেইটোৱে আপোনাৰ দোকানৰ নিচিনা কালাৰটো আনি দিব পিছত টোপোলাটো কি কৰিম মই দেখাম বাৰু আমাৰ ঘৰত টি বেগ ইউজ নহয় সেইকাৰণে এতিয়া মই 3টাৰ পৰা 4টা হুইচেল মাৰি ল'ম আৰু তাৰপিছত মই মছলা বনাম ইয়াত মই দিছোঁ শুকান জলকীয়া চফ দিবই লাগিব মাষ্ট অজৱাইন জিৰা আৰু লগত এটা বস্তু লং ইলাচি ডালচেনি ইয়াত দিব লাগিব আৰু এইখিনি দি অকণমান সময় ৰোষ্ট কৰি ধুনীয়াকৈ আপুনি গোটা ধনিয়া যদি গুটি থাকে দিব পাৰে মোৰ নাই চ' মই এইখিনিয়ে দিছোঁ বাৰু এইখিনি ধুনীয়াকৈ অকণমান ৰোষ্ট কৰি তাক মই একদম ফাইন পাউডাৰ এটা বনাই ল'ম আৰু সেই ফাইন পাউডাৰটো ইজ দ্য মেইন ইনগ্ৰিডিয়েণ্ট যিটো মানে
চলেত ইউজ কৰা হয় গতিকে এইকেইটা মই ভালদৰে আপোনালোকক দেখাই দিছোঁ এইখিনি দি আপুনি একদম ফাইন এটা পেষ্ট নহয় মানে পাউডাৰ বনাই ল'ব আৰু এয়া এইফালে 4টা হুইচেলৰ পিছত এয়া সেই যে টোপোলাটোৱে এই কালাৰটো আনি দিলে মই বহুত দিনলৈকে গম পোৱা নাছিলোঁ কিন্তু যেতিয়া পাক কথা কৰিলোঁ পাক কথাত এদিন এনেকৈ চলে ভটোৰে বনাইছিলোঁ তেতিয়া গম পালোঁ আৰু এতিয়া এইটোৰ কাম নাই এইটো এতিয়া বিদায় দিব পাৰে তেল গৰম কৰি লওক তাত আপুনি তেজপাত দিয়ক আৰু এই মছলাটো কিন্তু মাষ্ট দিবই লাগিব আৰু ইয়াত আপুনি এতিয়া মই ইয়াত অলপ গোটা জিৰা দিলোঁ তাৰপিছত গোটা জিৰাটো অকণমান সেয়া হ'বলৈ দিয়ক আৰু মানে অকণমান ফুটিব দিয়ক তাত কেইফুটামান নহৰু আৰু কপাল চাওক না মোৰ আজি আদাও নাই গতিকে মই নহৰু আৰু মানে এইটো পিঁয়াজ দিয়ে বনাব লাগিব মোৰ একো প্লেন নাছিল ন বনোৱাৰ হঠাৎহে ভাবিলোঁ বনাম বুলি এতিয়া এইখিনি অকণমান সময় ভাজিম একেবাৰে কম জুইত কাৰণ জুই বেছি হ'লে এইখিনি জ্বলি যাব গতিকে কম জুইত অকণমান ভাজি লৈ তাৰ পাছত আমি লাহে লাহে স্পাইচেছ মানে মছলাবিলাক এড কৰিম এইটো যিহেতু চলে বাহিৰৰ ৰেচিপি হয় গতিকে মছলা দিয়াই যায় অকণমান জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা আৰু তাৰপাছত ঘৰত যে যিটো মছলা বনাইছিলোঁ মই গোটেইখিনি মিক্স কৰি স্পাইচেছ লৈ পেলাই এইটো একদম মাষ্ট দিবই লাগিব আপুনি যিটো জোখত ভাল পায় সেইটো জোখত মছলাবোৰ দি ল'ব আৰু এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ম আৰু মিলাই লৈ হালধি দিব লাগিব নহয় মই হালধি দি দিওঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ মিক্স কৰি পেলাই অকণমান সময় পিছত ইয়াত এড কৰি দিম আমি বিলাহী মই এটা বিলাহী লৈছোঁ এই বিলাহীখিনি এতিয়া ভালদৰে ইয়াত মিক্স হৈ যোৱাৰ লগে মানে সিজাই ল'ম আৰু একেবাৰে কম জুইত দেই দৰকাৰ হ'লে আপুনি ঢাকিও দিব পাৰে মাজতে আৰু যদি আজিকালি বিলাহীবোৰ দৰৱ দিয়াৰ কাৰণে নে কি এনে জানো যদি ভালদৰে নিসিজা যেন পায় অলপ সময় সিজোৱাৰ পাছত আপুনি কি কৰিব এই বুট বইল কৰা পানীটো যে আছিলে তাৰে অকণমান গৰম পানী ইয়াত দি দিব আৰু এইখিনি ধুনীয়াকৈ মিক্স হৈ যাব তেতিয়া আৰু এইখিনি মিক্স হোৱাৰ পাছত আমি অকণমান পানী অকণ দি দিওঁ পানী অকণ দি পেলাই সিজাই লওঁ আৰু পানীখিনি দি সিজাই লৈ অকণমান ঢাকি দিব পাৰে দেই মাজে মাজে যদি গলি যোৱা যেন নালাগে এইখিনি তাত দি দিব দি খাওক মছলা বেছি খোৱাসকলে নিজৰ অনুমানত দিব পাৰে আৰু বইল কৰোঁতে সদায় বুটত নিমখ দি দিব লাগে আগতেই দি দিব লাগে আৰু মোৰ সদায় কুৱেশ্যন আছিল যে মই বনালে যে য়েল্লো হয় এই ব্লেক কালাৰটো ক'ৰ পৰা আহে ব্লেক কালাৰটো বুজি পালোঁ টি বেগ বা চাহৰ পৰা আহে আৰু লাষ্ট হৈছে জলকীয়া আৰু কষ্টুৰি মেথি দিলেহে ইয়াত যিটো ফ্লেভাৰ হয় সেই ফ্লেভাৰটো কমপ্লিট হয় চ' এয়া আমাৰ ৰেডি হৈ গ'ল মই এখন হাতেৰে মোবাইলটো ধৰি আছোঁ আৰু এখন হাতেৰে মানে ভিডিঅ'টো কৰি মানে খানাটো বনাই আছোঁ যে সেইকাৰণে অকণমান কপি আছে দেই আৰু এতিয়া ৰুটিৰ লগত ৰুটি বনাই লওঁ আৰু বাকী ড'টো ৰেডি হৈয়ে আছে ড'টো আপোনালোকক দেখুৱাইছিলোঁ নহয় তেতিয়া গতিকে ড'টো ৰেডি হৈ আছে এতিয়া বেলেগ একো কৰিব নালাগে ড'টো আপুনি কিছুমানে অকণমান দীঘলীয়া শ্বেপত যদি বেলিব বিচাৰে দীঘলীয়া শ্বেপত বেলিব পাৰে বা আপুনি যদি বিচাৰে যে আপুনি লুচি নিচিনাকৈ খাব বিচাৰে সেইটোও খাব পাৰে অকণমান টেঙা ফ্লেভাৰ এটা আহে যিটো মানে ভাটৰে ফ্লেভাৰ হয় ফ্লেভাৰটো কিন্তু পূৰা থাকে যদিও আটা হয় গতিকে মই একেবাৰে ৰেডি কৰি লওঁ ৰেডি কৰি গা ধুওঁ তাৰপিছত আপোনালোকক ফাইনেল প্ৰডাক্ট দেখুৱাম মই নিজেও ফ্ৰেছ হৈ আহি ল'লোঁ একদম ফাইনেলি ডান মাক দি ল'লোঁ আমি আচলতে কি হয় চবেই এজনকৈ খাব লগা হয় কাৰণ মায়ে খাওঁতে মই ৰেডিৰ ওচৰত থাকিব লাগিব আৰু মনয় তেতিয়া মা আৰু মনক দি দিছোঁ মনয়ো খাই আছে মাক সোধা টেষ্টটো কেনেকুৱা আছে খাবলৈ ভাল হৈছে টেঙা টেষ্টটো আহিছে নাই আহিছে আপোনাক ভালকৈ খুৱাই দিছোঁ কাইলৈ স্কুলৰ পৰা আহোঁতে মোলৈ কিবা এটা লৈ আহিব হৈছেনে ভাল হৈছে মাটো জ্বলিব পাৰে ইচ্ছা কৰিলে মনদ্বীপ জ্বলিব পাৰে ইচ্ছা কৰিলে এতিয়া আহিলে বনাই খুৱাম বাৰু আৰু এতিয়া সময়ো হ'ল ৰাতিও হ'ল ময়ো খাই বৈ পেলাই শুওঁগৈ আপোনালোক আটাইলৈকে পুনৰবাৰ বহুত মৰম আৰু আমাক ইমান মৰম দিয়াৰ বাবে ইউটিউবত আমাক আঁকোৱালি লোৱাৰ বাবে ওৱান্স এগেইন থেংক ইউ ছ' মাছ ষ্টে ছেফ এভৰিৱান এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৱাৰ চেনেল বাই আৰু আমাৰ এইটো যদি এনেকৈ বনাই খায় তেনেহ'লে মোক কিন্তু জনাব দেই কেনেকুৱা পালে বাই